হেল্ল' ফ্ৰেণ্ডছ, আজি আমি সূৰ্য পাহাৰলৈ আহিছোঁ। এয়া সূৰ্য পাহাৰ, আপোনালোকক দেখুৱাই যাম সূৰ্য পাহাৰৰ অপূৰ্ব লীলা। আমি সূৰ্য পাহাৰৰ অপূৰ্ব লীলাবিলাক দেখাই আছোঁ আপোনালোকক। এতিয়া হনুমান মন্দিৰ এটা আছে, হনুমান মন্দিৰৰ পিনে গৈ আছোঁ। পাও কি নান্দনিক পৰিৱেশ, পৰ্যটন বিভাগৰ এইবিলাক পাৰ্থ। ইমানবোৰ শিল আছে, শিৱলিংগ, গোটেই শিলবোৰেই শিৱলিংগৰ দৰে চিন আছে গোটেইবিলাক। সূৰ্য পাহাৰখনৰ এয়া নীতি নিৰ্দেশনাখিনি দিছে তেওঁলোকে। একবাৰটো খুলিলো এয়া সূৰ্য পাহাৰৰ পুখুৰীত নৌকা বিহাৰো আছে, আপোনালোক দেখাই যাম। এয়া নাও চলোৱা। আকাশে সংজ্ঞা এটা গুহা আছে, এইটো গুহাৰে পাৰ হ'ব পাৰি।
ফ্ৰেণ্ডছ আমি যাবলৈ ওলাইছোঁ সূৰ্য পাহাৰৰ পৰা বাই বাই